তই লিলি তই মোৰে কলিজা খালি আজয় ঐ বাপে দিলে যিখন পালেং শুব নোৱাৰি ঢালেং পেলেং ঐ এজনী ছাগলী কলিদৰ ঘৰ ছাগলী আইও জহন নিব পা মুখ নাইকিয়া এইটো নিবলৈ বৰ দিগদাৰ হৈছে নহয় কি কব এই দুৱাখি ল'ৰাটোক কৈ দিওঁ এই দুৱাখি লওকচোন ল এই মই জানিব নোৱাৰে সময় নাই কেলে নাইবি এই তহঁতৰ পথাৰ ৰুবও লাগে আকৌ কঠীয়াও ময়ে নিব লাগে এইবোৰ নহ'ব নহয় এইবোৰ চিষ্টেম নাই তেতিয়াহ'লে মোক হাজিৰা বেছিকে লাগিব ল একদম ল নাইকিয়া হ'ল দেই গোপা পইচা কেইটকা পালে ঠিকছে এসাঁজ খাম বোৱাৰীকো খুৱাম তাৰপা কি আনিম তাকে ভাবিমগে ঘৰত শুই শুইহে ভাবিম তেতিয়াহে কথাবোৰ মনলৈ আহে মোক ক'ত দিলে এটা বহুত ভাবিলে দেই 200 টকা হাজিৰা ইমান সোপা আনিম বুলি আমি যে হেৰি ধনী মানুহ নহয় নহয় দুখীয়া মানুহে সেইটো বাদ দিয়কচোন আমাৰ পথাৰনো কি যোৱা ৰত্নেশ্বৰ ঘৰ ছোৱালীজনীক চিনি পাওঁ পাওঁ বেলেগ ধুনীয়া তাই তাইৰ ঘৰটো ক'ত কেলে আমাৰ নগৰ নগৰ পিছফালে কিন্তু পথাৰদৰা চিনি নাপাওঁ কাৰ ঘৰ কোনজনী ছোৱালী ক'ত ঘৰ কি কথা গোটেই ডিটেইলছ জানো কিন্তু পথাৰদৰা চিনি নাপাওঁ এইবোৰ খাবলৈ জন্ম হ'লে এইবোৰ ল'ৰা মোৰ হ'ব লাগিছিলে তই চব খবৰ ৰাখে নহলো যে বহুত ভাল হলো তই ঘৰত থাকিবলৈ কৈছ নাই তোক গৰুকেইটা লৰাবলৈ আহিছিলো গৰু লৰালি নাই লৰালো পানী খুৱালো একদম যা অৱস্থা নাই কাইলৈ আলহী আহিব কৈছোৱে ঘৰত চুৰ সোমাব যা পিছত আহিবি যা এতিয়া নালাগে নেকি নালাগে যা হ'ব কৈ নবৌ এই চাহ দুপা বনাব যাওঁ খাবলৈ গৈ আছো ঘৰত কোনো নাই সি আকৌ চাহ পানী খাবলৈ যায় খুৱাম তোক মাৰ ঐ বই গেছ নাই খৰিও নাই কালি বৰষুণ গোটেই তিতিলে মই কাইলৈ আকৌ বেয়াও লাগে নহয় তাই বুঢ়ী মানুহনো কিমান কৰিব ঘৰতে আৰু সোনকালে হ'লেই হ'ল আৰু হেঙাকে দিছো যা ইমান গৰমত ৰুই আছো অকমান নাই পানী এটোপা নাই কি হ'ল ইমান হেঙা হেঙাকে ৰুইছে ঘৰ ঘৰ ৰুব পৰা নাই তই ৰুই দিবি তেতিয়া পইচা এনেই দিছো তেতিয়াহ'লে আপোনাক তই গম পাবি নহয় কিমান ধান হ'ব মোৰ হাত হয় লক্ষী হাত কৈ থলো এই সেইবোৰ বাদ দিয়ক মই এই চাহ অকণ খাই আহোঁগৈ দেই আপোনালোকৰ ঘৰত চাহ খুৱাম তোক মই তই মোক কেইটকা চাহ খুৱাইছ হে কিমান চাহ খুৱালি তই পথাৰত নিজৰ পানী অকণ খোৱাচোন সেইটো হ'লে ধান্দা নাই হে লালমোহন ৰসগোল্লা এটা আনি পেলাই চাহ পানীটো পাত দিওঁ সেইটো ধান্দা নাই কিন্তু অৰ্ডাৰটো খুব দিব জানিলি মই আকৌ লোকৰ অৰ্ডাৰ মতে কাম কৰা মানুহ নহয় মই যেনেকৈ মন যায় তেনেকেই কৰিম মোক আকৌ কোনেও অৰ্ডাৰ দি কাম কৰাব নোৱাৰে কৈ থলো মই লাগিলে মই নোৰো পথাৰত ভালকে ক'ব লাগিব মোক হ'ব ৰক আৰু ভালকে ক'ব লাগিব 50 টকা বেছিকৈ দিম হ'লতো মাৰক কৈ দিবি পইচা দিবলৈ হাজিৰা লাগে যি সোনকালে বুঢ়ী তোক বোকাত নামিবলৈ কৈছিলো নাই কেলে অকণমান আহিছিলো বোলো ৰুই হেল্প কৰি দিওঁ বেমাৰ হ'লে কোনে চাব হে বেমাৰ হ'লে কোনে চাব বেমাৰ হ'লে আকৌ ৰুই দিওঁ বোলো হাজিৰাটো তেতিয়া পুৰাই দিব আৰু ৰঞ্জিতাই কামো ৰুই ধন দিব নালাগে যা 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 যাওঁগে আৰু তেতিয়া তিলাচৰি চাহ পানী খাই আহিয়া খালি মাটিকেইটা ভালকে ৰুবি হাজিৰাটো ভালকে ল'বি নহয় হাজিৰা জানো 2 টকা কমকে ল'বি বেছিকেহে ল'বি সেইটো কাৰণে চাহ পানীটো পাই খাই ল ভাতকেইটা গৈ ঘৰতে খামগে সাউতকে খাই আহিমগে হ'ব আজি মাংসও বনাই থৈ আহিছে সপাই লোৱাটোৱে চাহপাত দিলি নে কি ৰং মিহলালি হে এইটোপা চাহ পানী মই নাখাওঁ হ'ব বাৰু দুখীয়া মোৰ ঘৰৰ গৰুজনীও অকণমান ডাঠহে মুতে তাৰ ঘৰ গৰুজনী এনে ভাল ডাঠকে মুতিবলৈ হ'ব থয় লৰালৈকে বনাইছো পথাৰৰ পৰা গৈ যে হাউতকে তোলে পানীটোৰ পৰা বনাইছো মই চাহপাত কম হ'ল নে বেছি হ'ল মই চাই থকা নাই আৰু খাবলৈ পাইছ পথাৰত দিছোহি খাওঁ পিয়াহটো গুচিলে কাম কৰা মানুহ দেখি ইমান অত্যাচাৰ কৰিছ তই মোৰ ঘৰলৈ যাবিচোন তই খুৱাম মই তামোল আনিবলৈ যাবি তাক পাণ আনিবলৈ যাবি খুৱাম তোক মই ইমান কষ্ট ৰুই আছো সেইটো হ'লে দেখা নাই কি পানীটো পাৰিলি খালি এইটোপা নাখাওঁ যা আৰু চাহ খাবলৈ দিলো তাইক চাহটো পৰা পেলাই দিলে কেনেকে হ'ব নেখালে যেতিয়া নাই হাজিৰাটোকে পুৰাই ল'বি তই এতিয়া ভালদৰে ৰু খালি ৰু পটাপট ৰু দিলে
তিলেশ্বৰী মই পইচাকেইটা নিদি বৰ বেয়া কাম কৰি নিবা খাওঁ লাগিব নি বাৰু বৰ ৰ'দৰ ৰুলে নহয় মানুহজনে মোক পইচাটো দিছিলে মইহে আকৌ কাপোৰ এযোৰ ললো ইণ্ডাছ মই চিন্তা নকৰোঁ কাপোৰযোৰ দুদিনমান পিন্ধি লৈছোঁ আৰু তাৰপিছত মই বুঢ়ীক পইচা দি থাকিম বুঢ়ীয়ে মই ভালদৰে ক'লে মানে মানিব ঐ ল'ৰা যা যা হৰিজনী তিলেশ্বৰী আহিছে মই নাই বুলি কবি যা পটককে যা যা ওলাই যা অশান্তি মানে দেই কওকচোন নাই নহয় এই ৰাতিপুৱাই ওলাই গ'ল ক'ৰবাত ৰুবলৈ তাই লোকৰ ঘৰত ৰুই আছেগে মোৰ পইচা কেইটা আজিলৈকে দিবলৈ দেখা নাই এই অলপ সময় নহয় লোকৰ পইচা খাই কেইদিন থাকিব হে কাম কৰা আকৌ সময়ত পইচা দিব নোৱাৰে নহ'ব এই তিলেশ্বৰী বুঢ়ীয়ে নাই চাৰিব পিছবেলা আহি আছো কৈ দিবি ঘৰত থাকিব আজি বুঢ়ীজনীয়ে ৰাতিপুৱা জুই কোৱাও ধৰি থৈ নগ'ল যে কেনি গ'লগে বাৰু ৰাতিপুৱাই আমাৰ বুঢ়ীজনীও যেনি তেনি ঘূৰি ফুৰে নহয় ৰুমি ঘৰত চাহ পানী জুতি লৈ আছে নেকি ঠিক নাই নে ক'বালৈ গ'লে চাইকেলখন পালে বুঢ়ীজনীক একোৱেই নালাগে ঐ বুঢ়ীয়া নাই এনেকুৱা মানুহৰ ঘৰত মই 2 নম্বৰ দিন কাম কৰিবলৈ নাহো দেই সময়মতে পইচাকেইটা দিব নোৱাৰে কিন্তু আকৌ কামৰ সময়ত আকৌ লেখা কি চাবি সেই চব মই নামানো মুঠতে মোক পইচা 2 টকা পাবলগীয়া আছিলে মই নিহে তাই পথাৰত ধৰি ভুই ৰুই মই বেমাৰত পৰি গ'লো খবৰ এটা ল'বলৈ নগ'লে পইচা কেইটকাও দিবলৈ দেখা নাই আইঅ সেই 2 টকা পইচা মই এৰি দিম নাই হাজিৰা কৰি পাইছিলোঁ পইচা 2000 টকা কিন্তু মোৰ দৰপতে গ'ল 5000 টকা এতিয়া কি হ'ব পইচা কেইটকা নানিম নেকি আনিমেই টাইম কেইটা হ'ল বৈ কি টাইম কেইটা হ'ল 4টা বাজিব হ'ল বেলটো পৰিলে নাই পোৱা নাই গৰম দিন নহয় পৰিবহে বল কলৈ যায় মই গৰু আনোগৈ গৰু পাছত আনিম থ কি গৰু সেই সন্ধিয়া আনিমগৈ থ ক'ত যায় বাৰু ৰঞ্জিতা বুঢ়ীমা চপা আহোঁগৈ টকাকেইটা লৈ আহোঁগৈ বল পুৱা টকা দিয়াই নাই নি ঐ তই কোনখন দুনিয়াত আছিলি কোনটো পইৰৰ কথা ভাবি আছিলি হে ঐ মই গম নাপাওঁ নহয় দিলে বুলিহে ভাবিছোঁ টকা দিছো কাম কৰালে কাম কৰাই পেলাই পইচা কেইটা দিবলৈ দেখা নাই বই লাগে দিয়া লৈ যাম নহয় ঐ বেলা কাৰণে ভাত খাওঁ দেখোন কি হৈছে মোক নিব ইমান গধুৰ হৈছে বুঢ়ীজনী এইদিনে মুখে লগাব সপাই এতিয়া শকত হৈছিলোহে বেমাৰ হৈ যিটো চেহেৰা হ'ল এতিয়া অকণমান টুকটুকীয়া দিছো হ'লেও এতিয়া মুখে লগাব তাই ৰ'ব বৈ লওকচোন চুপ চাপ গৈ থাকক বৰ মুখখন চালে ঐ ৰখা মই সিহঁতে ৰখি থাকো তৌ কেলৈ নাহিবি তৌ আহিবি আকৌ এইবাৰ ঘৰতে ঐ এইকেইজনী আকৌ আহিলে দেখিলো পলাই লাভ নাই ওলাই আহিব লাগে কথা গৰম হ'ব নহ'লে আইও মই তহঁতক দেখি পলোৱা নাই আই মোৰ হাগিব লাগিছিলে মই বোলো হাগি আহোঁগৈ আকৌ এইকেইজনী আকৌ আহিলে তহঁতক দেখি মই পলাইছো বুলি ভাবিছা নি মই পলোৱা মানুহ নহয় গম পাইছ জনা আছে কোন কেনেকুৱা পিছে পইচা দে সেইবোৰ লেটি পেটি নাই এই পাবলৈ থকা পইচা কেইটকা দে আজি কিমান দিন হ'ল বাৰু আজি মঙলবাৰ হ'ল মই দেওবাৰে কেলে পেমেণ্টটো নিবলৈ নাহিলি কেলে মই দেওবাৰেহে মাতিছিলো দেওবাৰে কেলে নাহিছিলি ঐ তই বুঢ়ীজনী কামত লগালি হয় এতিয়া পইচা গালনো কেলে দি নিদিয় হয় পইচা নিদিয়াকে নাথাকো নহয় মই দেওবাৰে মাতিছিলো দেওবাৰে নাহিলে কেলে সেয়া খাই পেলালো দেওবাৰে মাতিছিলি হয় দেওবাৰে মাতি পেলাই যে এই তলা ক'ৰবাৰ পইচা এটা নিও দুৱাৰ দেখোন বৰ ডাঙৰ তলা এটা লগাই থৈছিলি মই তহঁতি আৰু পইচা নিবলৈ আহিবিকে বহি থাকিলে হ'ব মই 11টা বজালৈকে ৰৈছো গম পাইছ পইচা নিবলৈ নাহিবি এতিয়া মই ক'ত ৰৈ থাকিবলৈ আছে অলপ টেঙৰ তোৰ নিচিনা মাইকী এখন গাঁৱত নাই মই কৈ থলো কিবা এটা ভেবা লাগি ৰৈ থাকিবি মইনো কি ক'ম আপুনি কাম কৰিছে আপুনি কওক আকৌ হে এইবোৰ চিষ্টেম নাই মুঠতে এই পইচা যিকেইটকা পাবলৈ আছে ভালে ভালে দে নহ'লে মই থানাত কেছ দিমগে আৰু বেছি দিন নাই আৰু সেইদিনা মনত পেলাচোন তই ৰঞ্জিতা কিমান ৰ'দখনত বুঢ়ীয়ে ৰুলে এতিয়া তই পইচাকেইটা দি দে দিম নহয় ৰচোন নিদিয়াকে থাকিম জানো দিম পইচা কেইটকা খাই পেলা বুলি ভাবিছে এই বোৱাৰীজনী বৰ চাও ঐ বুঢ়ী যে অতদিনে বেমাৰ পৰিলে তই খবৰ এটাতো নললি পইচাকেইটাও নিদিলি বুঢ়ী ভাগক আৰু কেনেকে ৰাখ লাগি আহিছে চা মই কেনেকে গম পাওঁ বুঢ়ী বেমাৰ হৈছে নে কি বিচনাতে আছে নে বা গাঁও ফুৰিবলৈ বুঢ়ী চাইকেলত এইফালে দিয়ে অনা নিয়া কৰিছিলো হিমো হস্পিটেললৈ তেতিয়া তই এই খিৰিকীপকে চাই আছিলি নহয় নেদেখা ভেকচন ধৰিলি তোৰ কথা মই জানিবলৈ বাকী আছে আৰু মই হেনো খিৰিকী পাকে যাওঁ বেলেগ মানুহে চাই আছে চাগে মই আকৌ নেযা খুইদাকে মই মাত খান্দি দিয়াকে থাকো আৰু বেমাৰ পৰি আছে চেহেৰাটো মই চিনি পাবলৈ বাকী নাই ৰঞ্জিতা তই মোৰ আগত ফাঁকি নিদিবি বাদ দিয়ক বলক সেইকেইটা পইচাই নুকুলাই আপুনি বলক বলক ঐ চা তই মোৰ পইচা খালি নহয় তই খহি পৰিবি তোক মই এমাহ সময় দিছো মই তোৰ সাৰলে ভয় নকৰো এই বুঢ়ীজনী যে সগুণৰ হাত বুঢ়া গৈ নমৰে দে তই সাৰ দিলে মোৰ সাৰ নালাগে ঐ বোৱাৰীয়া মই নামঘৰত চাকি দিছো মই চাবি তোৰ নামত যদি চাকি দিব
নোৱাৰো চাবি মই নামঘৰত চাকি দিম কৈ